হেল্ল' সুইটহাৰ্ট কি কৰি আছা? নাই এনেই ৰ'দতে বহি আছো। তুমি? মই কি কৰিম আৰু তোমাৰ কথাকে ভাবি দিন কটাই আছো আৰু। হয় নেকি? হয় আকৌ। পিছে মোৰ সুইটহাৰ্টে ভাত খালানে? নাই খোৱা কলিজা। পিছে তুমি খালানে? মই খাওঁ নাখাওঁ পিছৰ কথা, কিন্তু তুমি নাখালে দুটা জীৱই কষ্ট পায় জানা। এটা বাৰু তুমি, আনটো বাৰু কোন? আনটো কোন হ'ব আৰু তোমাৰ পেটৰ পেলুটো। বাদ দিয়া সেইবোৰ কথা, তুমি ভাতকেইটা খাই ল'বা। আৰু মই যে তোমাক কথা এটা কৈছিলোঁ, তোমাৰ মনত আছেনে? তোমাৰ মনত নাথাকিলেও মোৰ মনত আছে, কিন্তু এটা কথা বুজি নাপাওঁ। তোমাৰ লগত কথা পাতি থাকিলে তুমি ফোনটো কিয় মাজে মাজে কাটি দিয়া? তোমাৰ মা দেউতাৰ পৰা কিবা অসুবিধা হয় চাগে ন? অঁ, এই মা দেউতা যে ওচৰত আহিলে বহুত অসুবিধা হয়। কি ক'ম তোমাক, বাদ দিয়া সেইবোৰ কথা। আজি অলপ সোনকালে আহিবা হা, মই ৰখি থাকিম। যাম বাৰু, মোৰ কাৰণে ডেইৰী মিল্ক লৈ আহিবা। এতিয়া ৰাখিছোঁ হা, মোৰ কাম আছে। বাই বাই, লাভ ইউ। লাভ ইউ, বাই। ঐ, মোৰ নতুন চাৰ্টটো ধুই দেচোন। 3টা বজাত মোৰ লগৰ এটাৰ লগত ওলাই যাব লগা আছে, সোনকালে ধুই দে। লগৰ কাৰণে নে বেলেগ আন কোনোবা? বেছি কথা কৈ নাথাকিবি, যিটো কৰিবলৈ কৈছো সেইটো কৰিব সোনকালে যা। চাল্লা, চাৰ্টটো এতিয়া শুকোৱা নাই। এইজনীৰ কাৰণে মই আজি পুৰণা চাৰ্টটো পিন্ধি যাব লগা হৈছে। শুনাচোন, কি হ'ল? মোৰ আজি গাটো জ্বৰ জ্বৰ লাগি আছে। তুমি আজি ওলাই নগলে নহয়নে? মই আহোঁতে টেবলেট লৈ আহিম, ইমান চিন্তা কৰি থাকিব নালাগে। এই দোকান নলবি, যা যা ভিতৰত যা। হেল্ল' জান, আজি কিন্তু অলপ সোনকালে আহিবা হা। কোন তুমি? আপুনি কোন? যাৰ মোবাইল মই তাৰ ৱাইফ হয়। আপুনি মোৰ লগত ধেমালি কৰা নাইতো? মই ধেমালি কৰা নাই। সি মোক বহুত অত্যাচাৰ কৰে। মই জানো তাৰ বেলেগৰ লগত ৰিলেশ্যন আছে। সেইজনী তুমিয়ে নহয় জানো? আৰু মই এই সকলোবোৰ কথা যে তোমাক ক'লো, ইয়াৰ পিছত আৰু মোৰ কি হ'ব ঠিক নাই। যদি আপোনাৰ ঠাইত আজি মই হোৱা হ'লে কি হ'লহেঁতেন মোৰ কথা? নাই নাই, আপুনি চিন্তাই নকৰিব। মই তাক সোধাই নাই, তাৰ শিক্ষা মই এতিয়াই দি আছোঁ। তুমি ইয়ালৈ কিয় আহিছা? কিয়? মোক দেখি আচৰিত হৈছা? তোমাৰ সকলোবোৰ কথা মই গম পাইছোঁ। মই তোমাক এতিয়াই পুলিচৰ খবৰ দি আছোঁ। নাই নাই মন্টি, তুমি আৰু পুলিচক ফোন কৰিব নালাগে। মই আৰু ইয়াৰ লগত নাথাকোঁ। মই ইয়াক শান্তি কৰি গুচি যাম। দেখিছা তাই তোমাক কিমান ভাল পায়? বুৰ্বক